স্বাগতম জনাইছো মোৰ চেনেল কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰলৈ চেনেলটো সাবস্ক্ৰাইব কৰক বেল আইকনটো ক্লিক কৰক আৰু ভিডিঅটো এনজয় কৰক উজনিৰ দুজনী গাভৰু এখন বৰখবৰ ডাবল ৰোল আছিল এইটো শুনা কথা দেই সঁচানে মিছা আপুনি ক'ব এটা ৰোল শ্যামন্তিকা বাই কৰি আছিল নেকি সেইটো সময়ত মানে দামি হিচাপে ইউজ কৰিছিল শ্যামনক কৰিছিল স্যাৰ আজিকালিতো টেকনিক্যালি বহুত আগুৱাই গৈছে বহুত সেইটো সময়ত কেনেকুৱা অসুবিধা হৈছিল টেকনিক্যালি এতিয়াতো বহুত সাউন্ড হৈ গ'ল কিন্তু সেইটো সময়ত আমি যেটো ক্যামেৰা ইউজ কৰিছিলো ক্যামেৰাটোৰ লেন্সখনৰ আধা ফাল ঢাকি ল'ব লাগে সাপোজ মই ইয়াত বহি আছো মই তাত বহিমটো প্ৰথমতে ক্যামেৰাটোৰ লেন্সখনৰ আধা ফাল ঢাকি পেলাই ব্ল্যাক কাপোৰেদি ঢাকি মানে ব্ল্যাক পেপাৰ দি পেলাই ঢাকি দিয়া হয় মই এনেকে ডায়লগখিনি কলো কোৱাৰ পিছত আকৌ ৰিলটো ঘূৰুৱা হয় ৰিলটো ঘূৰা পেলাই আকৌ সেম টাইমলাইনলৈ আনা হয় আনি পেলাই মোৰ সাইডটো এবাৰ মানে তোমাৰ সাইডটো বন্ধ কৰি থৈছিলে এবাৰ মোৰ সাইডটো বন্ধ কৰি দিলে আকৌ মই তাত বহিলো কাপোৰ খলাই পেলাই সেম লাইট ডায়লগো মই ভুল কৰিব নোৱাৰো যদি মই ডায়লগ ভুল কৰি দিলো তেনেহলে হেতু আকৌ ৰিটেক কৰিব লাগিব আৰু খৰচ বহুত আছিল গতিকে সেই কামখিনি কৰাটোৰ অভিজ্ঞতা এটা বিৰাট ডাঙৰ অভিজ্ঞতা আৰু শ্যামন্তিকা শৰ্মাক তেতিয়া শ্যামন্তিকা শৰ্মাক মানে ভৰি হাত বেক সাইডটো দামি বুলি কয় একচুয়ালি এটো বস্তু আমি তেতিয়া দামি হিচাপে ইউজ কৰিছো শ্যামনক ব্যৱহাৰ কৰা হৈছিল শ্যামনক কৈছিলো শ্যামন আমি একেলগে নাচি থাকো গতিকে বৰখাৰ হাইটৰ বৰখাৰ নিচিনা ক্ষীণ ছোৱালীজনীৰ প্ৰয়োজন আছিল তেতিয়া শ্যামনক আমি সেই প্ৰডাকশ্যনটোত মানে বৰখাৰ দামি হিচাপে ইউজ কৰিছিলো সাবতিতৰা সিনবিলাকত যিবিলাক বেক সাইডৰ পৰা দেখিছিলে গাটো থকা বিলাক সব শ্যামন্তিকা আছিল আৰু মই ভাবো শ্যামন্তিকা আৰু হেখনে সাকে টাৰ্নিং পইণ্ট নেকি কাৰণ কিয় তাৰ পিছত যিখন ছবি কৰিছে সেই প্ৰডাকশ্যনটোৱে তাত শ্যামনক এটা গানত বিচাৰিলে তেওঁলোকে সেই গানটোৰ পৰাই সেই গানটো যেতিয়া আমি কৰিলো ডাঙৰ ডাঙৰ হোৰ্ডিং লাগে তেতিয়া ডাঙৰ ডাঙৰ বেনাৰ কিছুমান লগোৱা হয় 16টা ভাগ থাকে এখন বেনাৰত সেই বেনাৰখনত শ্যামনৰ ফটো ইউজ কৰা হৈছিল সেইখন ফটো চাই পেলাই আকৌ জানমনিখন পাইছিলে তাই আচ্ছা গতিকে সবৰে টাৰ্নিং পইণ্ট মানে চাবলৈ গ'লে এইটোৰ লগত সিটোৰ লগত সিটো সদায় পৰিপূৰক হৈ থাকে বস্তুবিলাক গতিকে সেইখন কৰাৰ উজনিৰ দুজনী গাভৰু কৰাৰ অভিজ্ঞতাটো একদম অনন্য কাৰণ কি মোৰ কাৰণে খুব টাফ আছিল মই আছিলো নতুন সেইখন মোৰ দ্বিতীয় ছবি আৰু তাতে আকৌ ডাবল ক্যাৰেক্টাৰ কিন্তু খুব ভাল লাগিছিল কৰি পেলাই অভিজ্ঞতাটো বহুত বেছি হৈছিল সেইটো বৰখবৰ ভুল হৈছিল সেই সময়ত ৰিটেক খুব কেয়াৰফুলি কাম কৰা হৈছিল অকল বৰখা বুলিয়ে নহয় যেহেতু সেইটো সময়ত আমি কেনত কাম কৰিছিলো এতিয়াতো ডিজিটেল এতিয়া আমি শট চাব পাৰো শট ডিলিট কৰি দিব পাৰো এতিয়া সব চিপছ হৈ গ'ল চিপতলে আহি গ'ল তেতিয়া হেতু এটা কেন আৰু নাইটৰ কেন বেলেগ হয় নাইটত যদি শুট কৰো তাৰ কেন বেলেগ হয় ডে লাইটৰ কেন বেলেগ হয় এতিয়াতো আৰু অকমান কিবা এটা মিলা নাই ডিজলভ কৰি দিম দে তেতিয়া ডিজলভো কৰিব নোৱাৰি কাৰণ কি ডিজলভ কৰা কেন দুটাও বেলেগ হয় নিগেটিভ আৰু পজিটিভ হয় গতিকে নিগেটিভত শুট কৰি আকৌ পজিটিভত শুট কৰিলে মই মানে ডিজলভ কৰিব পাৰিম গতিকে হেতু ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তি মই যে কৈছো যে মই এখন সিনেমা কৰি পেলাই আন এখন সিনেমালৈকে মই ৱেইট কৰিছিলো কাৰণ কিয় টেকনিক্যালি যেতিয়া কামখিনি কৰিম যদি মই ভুল কৰো তেনেহলে প্ৰডিউচাৰৰ লষ্ট হ'ব যদি আৰ্টিষ্টে ভুল কৰে তেতিয়াও প্ৰডিউচাৰৰ লষ্ট হ'ব গতিকে নিজৰ সৰ্বস্ব উজাৰি পেলাই কাম কৰিবৰ কাৰণে হেতু সময়ত সকলোৱে চেষ্টা কৰিছিল গতিকে এনজি খুব কমটি হৈছিল আৰু পৰিৱেশটো বৰ বেলেগ ধৰণৰ হয় মানে কিবা এক্সাম হলত সোমালে যেনেকুৱা হয় আমি ফূৰ্তিও কৰিছিলো আমি ধেমালিও কৰিছিলো কিন্তু শট চলি থকা সময়ত তাৰমানে এটা সাংঘাতিক ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় তাৰমানে মানুহ সেই কেৰেক্টাৰত সোমাই থাকে কেমেৰা কাম কেমেৰা কৰিলে মই মোৰ কাম কৰিলো লাইটৰ কাম কৰিলে গতিকে একদম কিবা এক্সাম হলত সোমাই থকাৰ নিচিনা এটা পৰিৱেশ হৈ থাকে